নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ আমাৰ নাটক আছে আৰু নাটকখন আছে শিঙাৰপাৰাত। আজি অনুষ্ঠান হৈছে দিনত অসম সাহিত্য সভাৰ উদ্যোগত, কামৰূপ জিলা সাহিত্য সভাৰ সহযোগত আৰু আমাৰ ইয়াৰে জ্ঞানমালিনী সাহিত্য সভাৰ নেতৃত্বত গোটেইখিনি জ্ঞানমালিনী শতদল সাহিত্য সভাই গোটেইখিনি কৰিছে। যিহেতু তেওঁলোকৰ আজি এটা কুহি অনুষ্ঠান কৰা হৈছিল, সেই কুহি অনুষ্ঠানৰ উদ্যোগতে আজি সন্ধিয়া 7 বজাত আমাৰ কলা কৃষ্টি নাট্যগোষ্ঠী নাট প্ৰদৰ্শন কৰা হ'ব। আৰু এতিয়া সময় হৈছে 6টা বাজেই, আমাৰ দেৰি হৈছে অলৰেডি, কাৰণ তাতেও অনুষ্ঠান শেষ হওঁতে অলপ দেৰি হোৱাৰ কাৰণে গোটেইখিনি বস্তু অলপমান লেট হ'ল, সেইটো বাৰু বেলেগ কথা। এতিয়া আমি গৈ আছোঁ ঘৰৰ পৰা, চাব পাৰে আমি গৈ আছোঁ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, বহুত ওচৰতে। গতিকে আজি আমাৰ গুৰু দক্ষিণা নাটকখন কৰা হ'ব, অভিজিত ভট্টাচাৰ্যদেৱৰ গুৰু দক্ষিণাখন কৰা হ'ব। গতিকে কেনেকুৱা হয়, কি হয়, সকলোবোৰ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। তুমি কিবা ক'বা? ভাল হওক তোমালোকৰ আজি নাটক, ৰাইজে ভাল পাব, এইখিনি ক'ম আৰু। আহি পালোঁ, অহাৰ লগে লগে মেকআপ কৰিম। এয়া মেকআপৰ বাইদেউ আহি পাইছে আৰু সিফালে দুজনী আহিছে আৰু বেলেগ অহাই নাই এতিয়ালৈকে। সিফালে আমাৰ মঞ্চৰ কাম চলি আছে, দেখুৱাই দিছোঁ। হেল্ল', অঁ ইয়াতে আহি পালোঁ। বনমালী দাহঁতে কৰি আছে, কামেশ্বৰ দাহঁতে কৰি আছে, দুলালো আহি গৈছে, দুলালো কৰি আছে। মঞ্চত আগবঢ়াই আজি বহু বছৰ ধৰি আমাৰ লগত আছে। বিদ্যাভাৰতী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল, লগতে সাংবাদিকতাও কৰে। আমাৰ প্ৰতিটো অনুষ্ঠানৰ তেওঁ আচলতে নিউজ কৰে। মানে কি বহুত শিঙাৰপাৰাত বহুত অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, মানে কৈ থাকে যে দাদা আমাৰ নাটখন এবাৰ আপোনালোকে শিঙাৰপাৰাত আমন্ত্ৰণ জনাব। আমাৰ বনদা আছে, বনদাই আমাৰ শিঙাৰপাৰাত বহুবাৰ নাটক উদ্বোধন কৰি থৈ গৈছে, থিয়েটাৰ মঞ্চ উদ্বোধন কৰি থৈ গৈছে। বনদাৰ পৰিচালনাত আচলতে গোটেই নাট্য দলটো আচলতে আজি বহু বছৰ ধৰি চলি আছে। গতিকে আমি বনদাক আজিৰ এই মঞ্চতে এখন গামোচাৰে আদৰণি জনাব আমাৰ সাহিত্য সভাৰ সভাপতি জিলি হুচৈদেৱে। বনদাই আচলতে যথেষ্ট কষ্ট কৰি এই নাট্য দলটো জীয়াই ৰাখিছে, নিজৰ গাঁঠি ধন খৰচ কৰি হ'লেও এই নাট্য দলটো জীয়াই ৰাখিছে। গতিকে তেখেতৰ নাটৰ প্ৰতি, অভিনয়ৰ প্ৰতি যিটো আচলতে লালচ, যিটো এটা তেখেতৰ আন্তৰিকতা, আমি ধন্যবাদ জনাইছোঁ তেখেতক। আৰু হেমন্ত দিগন্ত কলিতা এখন জুবিন গাৰ্গৰ ছবিৰে আৰু লগতে এখন গামোচাৰে, প্ৰথমতে এখন গামোচাৰে নৱজিৎ ডেকাই আদৰণি জনাব, গায়ত্ৰী ডেকা এটা হাস্যকৰ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ছবিখন অৰ্পণ কৰিব দিগন্ত কলিতা ডাঙৰীয়াই এই মঞ্চতে। একদম শ্ৰেষ্ঠ অভিনেত্ৰী পাইছোঁ। মানে ইমান ধুনীয়া নাটক কৰিছে নহয়, যিটো কিন্তু আপোনালোকে আজি দেখা পাব তেওঁৰ মানে অভিনয়টো। আৰু লগতে মই এটা সুন্দৰ মই ভাল পালোঁ, চৰম ধন্য নাট্যকাৰ, যশস্বী নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰচিত আৰু পৰিচালনাত গুৰু দক্ষিণা মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এখেতসকলে যে এই নাটখন আনিছে, আপোনালোকে খুব আপ্লুত পাব, উপভোগ কৰক। আৰু শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মোৰ শ্ৰদ্ধাৰ মৰমত গায়ত্ৰী ডেকাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই বঁটাখন প্ৰদান কৰিছোঁ। ইয়াত জুবিন গাৰ্গৰ কিছু গান আহিব, সেইকাৰণে মই জুবিন গাৰ্গক মই দিছোঁ। গতিকে তেওঁ যাতে এই জুবিন গাৰ্গৰ ফটোখন স্মৰণীয় হৈ সদায় যাতে যাত্ৰা কৰাৰ আগত এবাৰ পূজা কৰি আহে, মই ধন্যবাদ এইখিনি কৈ মই বক্তব্য সামৰিছোঁ। জয় অসম ৰাইজ। নৃত্য নাটিকা আৰম্ভ হ'ব আৰু কিছু সময় পিছত আমাৰ নাটকো আৰম্ভ হ'ব। কেইটা বাজিল? বহুত দেৰি হ'ল, 7টাত আৰম্ভ হ'ব লাগিছিল, 9টা 9:30 হ'ল। বহুত প্ৰব্লেম হ'ল মাজত, সেইকাৰণে বহুত দেৰি হৈ গ'ল। নাজানো কিমান মানুহ থাকে, আপোনালোকে চাই থাকিব আৰু। এইবোৰতো কিনি দিছই ৰ, কিন্তু ছাৰৰ সন্মুখত লগতে মই যদি নাগজ হৈ যাওঁ তেতিয়া নহয়। যিমান দিনে যিখন ঘৰলৈ মই কিতাপ পত্ৰ লৈ গৈছিলোঁ, সেইখন ঘৰলৈ মই আজি বিয়াৰ প্ৰস্তাৱ লৈ যাব লাগিব। মোৰ দেখোন কিবা ভয় লাগিছে। ভণ্টি, এইবোৰ চব ল'ৰাৰ কাৰণে হৈছে। দেউতাকে যি কয় ভাল ল'ৰা হৈ উত্তৰ দিবি। ল'ৰাৰ ফালে আকৌ
ফৰ্মেচিকাৰ চাইও নাথাকিবি কিয়? নহয় মানে দেউতাকে ভাবিব পাৰিলো আশা কৰিছ হা? আশা কৰিছ? সমাজত দেখিছতো সেইকাৰণে আশাই বাকী কথা পাইছ। চাইছা এদিন মোৰো সময় আহিব আৰু সিদিনাহে মই মোৰ উত্তৰ দিম বুজিলি? আৰু মই যে কৰিব সেৱা কৰিবলৈ গৈছিলো কি ক'লে দেউতাই আশীৰ্বাদ নিদিওঁ বুলি ক'লে। দেউতাৰ আশীৰ্বাদ কৰিবলৈ এতিয়া কোনো মূল্য নাই। দাদাই সেইটো দেউতাৰ আশীৰ্বাদৰ মূল্য কি কৰি পেলাইছে? মই গৈছো বোলে। কি য'তে খেতি ভাল পায় ডাঙৰটাৰ ইমান প্ৰশংসা নকৰিলেও চলিব সি কিমান ভাল কিমান মহান আমি সকলোৱে জনা আছে তই আমি দুয়োজনে মিলি তাক পঢ়ুৱালো পঢ়ি শুনি সি চৰকাৰী চাকৰিও পালে আৰু চাকৰি পাই আমাক পাহৰি গ'ল এয়াইতো তাৰ মহত্ব হয় ই তেনেকুৱা ল'ৰা নহয়। এনেকুৱা ল'ৰা জানো নহয় বিয়া কৰাব তাৰ 7 বছৰে নিদিলে কি হ'ল? এতিয়াতো সি আহিব ওলাইছে। ৰহতপুৰ ভয় বিহু সাধাৰণ কথাটোকে তাক আজিলৈ বুজাব পৰা নাই তাতে ভয় কৰে কি ভয় কৰিবলগীয়া কথা ল'ৰাই ছোৱালীয়ে ল'ৰাক ভাল পায় আচলতে ভয় যে ডাঙৰ ছাৰৰ ছোৱালী তাতে কি হ'ল মোৰ দেউতাই তাক পঢ়ুৱাইছিল সেইকাৰণে তাকে মই ভাল পাব নোৱাৰো এইবোৰ তুমি কি কথা কৈছা দেউতাৰ মৃত্যু হ'লে তোমাৰ লোকচান হ'ব ভাবিব পাৰিলা কেনেকৈ তুমি হ'ব দাদা হ'ব তহঁতৰ প্ৰাপ্যখিনি নষ্ট কৰি মই বিয়া নহ'ম তহঁতৰ দৰে নাটকৰ মই নহয় আৰু হ'ব ক'ত দিলে ক'ত দি ফাইনেলি আমাৰ নাটকখন শেষ বহুত আজি বেয়া লাগিল কি আমাৰ নাটক আৰম্ভ হওঁতে 9:30 হৈ গ'ল কাৰণ মাজতে বহুত কিবা কিবি খেলি মেলি হ'ল সেইটো কাৰণে 9:30 বাজিল তাৰপিছত লাইনৰ প্ৰব্লেম হ'ল জেনেৰেটৰে মানে লোড ল'ব নোৱাৰা হ'ল সেইটো কাৰণে মানে বহুত খেলি মেলি হৈ বহুত দেৰি হৈ গ'ল এতিয়াতো 1:30 বাজিল ইমান দেৰিলৈকে আৰু মানুহ এনেও নাথাকে তথাপিও আছে যিখিনি আছে ভাল হোৱা বুলিয়ে কৈছে ভাল লাগিল বাৰু ঠাণ্ডাৰ কাৰণে মানুহ বহুত কম হ'ল যি কি নহওক নাটকখন বহুত ভালকৈ গৈছে একো প্ৰব্লেম হোৱা নাই চব বস্তু একদম ফাষ্ট গৈছে গতিকে নাটকখন ভাল হ'ল যিখিনি মানুহ চাইছে গোটেইখিনি আহি কেনে কৈছে আৰু মাজতে মোৰ একদম ভাল লগা এটা সময় কি আছিল
মই এনেই থিয় হৈ আছিলোঁ মোৰ চিন যোৱাৰ পিছত মোৰ চিন আহোঁতে টাইম আছে তেতিয়া মই থিয় হৈ থাকোঁতে এজনী ছোৱালী আহিছে ছোৱালীজনী আহি কেনে আমাৰ চিটিটোৰ কাষেৰে এনেকৈ আহিছে মই দেখা পাই কেনে তাই মোক দেখা পালে মই তাইৰ ফালে চাওঁতে তাই মোক এনেকৈ হাই দি কেনে ক'লে মই ক'লোঁ ক'ত যোৱা তুমি ইফালে তাই আহি কেনে কৈছে মই তোমাক বিচাৰিয়ে আহিছোঁ তোমাৰ আচল নামটো কিনো এনেকৈ মোক সুধিছে সোধাৰ পিছত আকৌ কৈছে হেৰি মই সুধিলোঁ ক'ৰ পৰা আহিছা তুমি পিছত মই কেন্দুৱাৰ পৰা আহিছোঁ মই তোমাক চাই আছোঁ তোমাক ইমান কিউট লাগে ভাল লাগে যে ইমান টান নাটক এখন বুজি পোৱা ইমান টান কিন্তু সৰু ল'ৰা ছোৱালীও যে চাই আছিল নাটকখন আৰু সেই সৰু ছোৱালীজনী কিজানি 6-7 বছৰীয়া ছোৱালী হ'ব চাগে দেই সেই 6-7 বছৰীয়া ছোৱালীজনী আহি কেনে ইমান ধুনীয়াকৈ কৈছে মোৰ বহুত ভাল লাগিল তেতিয়া মোৰ ওচৰত মোবাইলটো নাছিল নহ'লে তাইৰ লগত ধুনীয়াকৈ এখন ফটো তুলিলোঁ হয় কিন্তু নাছিল বাৰু যি নহওক ভাল লাগিল সেইটো এটা ভাল লগা মুহূৰ্ত আছিল তাৰপাছত মাজতে আকৌ মোৰে চিনাকি দাদা এজনে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মোক বঁটা প্ৰদান কৰিছে ইমান মই যোগ্য নহয় যদিও বঁটা প্ৰদান কৰিব কেনেকৈ লাগিছিল মোক বঁটাটো প্ৰদান কৰোঁতে ভাল লাগিছে তেতিয়া ভাল লাগিছিল নে মোতকৈ ডাঙৰ বহুত আছে আমাৰ গ্ৰুপত যোনজনী মেইন লিড কৰে তাইতো মোতকৈ বহুত আগৰ পৰাই কৰি আছে কিন্তু মানে সেই দাদাজনৰ মই মানে আগৰ পৰাই চিনাকি আছিলোঁ মোক বৰ মৰম কৰে ভাল পায় ভাবিছিল কি চবৰে আগত অলপমান সন্মান দিলে মই উঠা পাম বুলি এনেকৈ সন্মান এটা দিছে মোৰ বহুত বেছি ভাল লাগিল গতিকে আজিৰ অনুষ্ঠানটোত এই ভাল লগা মুহূৰ্ত কেইটামান হৈছিল নাটকখনো ভালকৈ হ'ল সকলোৱে ভালকৈ কৰিলে বহুত বেছিয়ে ভাল লাগিলে আপোনালোকৰ ভ্লগটো কেনেকুৱা লাগিল চাই জনাব কমেণ্ট কৰি নাটকখন চাই কেনেকুৱা লাগিল মই সৰু সৰু ক্লিপ দি দিম সকলোৰে চাব কেনেকুৱা লাগিল আৰু আপোনালোকে যদিও বিচাৰে আপোনালোকৰ অঞ্চলত আমাৰ শালমালা কলাকৃষ্টি নাট্যগোষ্ঠীৰ দলটোৱে নাট পৰিৱেশন কৰাটো তেনেহ'লে কমেণ্ট কৰিব বা মোক মেছেজ কৰিব মই ৰিপ্লাই দিম আৰু এইখিনিয়ে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ